ফাইনেলি বিচাৰি আমি কাঞ্চনজংঘা আহি পালোঁ। এতিয়া নামি আছোঁ আমি। ওচৰৰ পৰা গৈ দেখালেহে আপোনালোকে বেছি ভাল পাব। গৈ আছোঁ এতিয়া। সোঁফালে ফেৰী এখন চলি আছে, হয়তো একদম ব্ৰহ্মপুত্ৰ কিনাৰত মানে লাগিয়ে আছে কাঞ্চনজংঘাটো। মই অহা নাছিলোঁ, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহা নাছিলোঁ। আজি সময় অলপ উলিয়াই গুচি আহিলোঁ আৰু। সেইটো বগীবিল ব্ৰিজ। ধুনীয়া ছানছেট হৈ আছে। ছানছেট আৰু এইফালে ফেৰীটো আহি পালে কাঞ্চনজংঘা ফেৰী। এইখনেই কাঞ্চনজংঘা ফেৰীখন। প্ৰগ্ৰেম হৈ আছে এইফালে। এইফালে লিখা আছে আই লাভ কাঞ্চনজংঘা বুলি। কণ মাইনাটি খেলি আছে। দুখন ফেৰী আছে, এইটো এখন আৰু এইটো এখন, দুইখনেই কাঞ্চনজংঘাৰ ফেৰী। লখিমপুৰ, ডিব্ৰুগড়, ঢকুৱাখানা, ধেমাজি, দুলিয়াজান। শিৱসাগৰ ক'ত? এইটো শিৱসাগৰ, যোৰহাট আৰু একেবাৰে ওপৰত মাজুলী। এইফালে পিকনিক প্লেচ আছে। ছানছেট আৰু সৰু ফেৰী এখন গৈ আছে। চব কি ধুনীয়া নাজাৰা। এইফালে পিকনিক প্লেচ, এইফালে মানুহবিলাকে পিকনিক খাই আছে। এইফালে আৰু এই কাঞ্চনজংঘাটো চাগে আৰু ডাঙৰ কৰিব, এইফালে মানুহবিলাকে কাম কৰি আছে। এইফালে আই লাভ বগীবিল। আপোনালোকেও আহিব পাৰে গাইজ, বহুত ধুনীয়া জেগা। এইফালে কণ মাই
মাইনাকেইটাই খেলি আছে। সেইফালে ৰেষ্টুৰেণ্ট আছে। এইফালে চব কি ধুনীয়া ছানছেট হৈ আছে। এইফালে ধুনীয়া লাগিছে, একচুৱেলি বহুত ধুনীয়া লাগিছে। এই মাইনাজনে পাত খুৱাই আছে শহাপহুকেইটাক। অঁ, কি নাম তোমাৰ? চায়ন দাস। চয়ন দাস। চাইৰণ দাস। এইটো বগীবিল ব্ৰিজ। বগীবিল ব্ৰিজৰ তলত কাঞ্চনজংঘা। বহুত টাইম হৈ গ'ল, ওলাওঁ আৰু ইয়াৰ পৰা এতিয়া। খুব ভাগৰ লাগিল এই ষ্টেপকেইটা উঠোঁতে। আৰু এবাৰ কাঞ্চনজংঘা।